পূজা চাবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব ক'ত যাওঁ কি কৰোঁ সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব পূজা চাব গৈ আছোঁ টমটমত বহি পেলাই বৰষুণো পৰিলে এতিয়া আমি বিজয় নতুন বজাৰ পাইছোঁহি আৰু আমি টমটমত আহি আছোঁ আৰু ইমান ভিৰ গৈ আছোঁ আৰু এই মণ্ডপটো মহামৃত্যুঞ্জয় আৰ্হিত বনাইছে আপোনালোকক দেখুৱাই আছোঁ আমি খোজকাঢ়ি মণ্ডপৰ ফালে গৈ আছোঁ কাৰণ টমটমবোৰ যাবলৈ দিয়া নাই নো এণ্ট্ৰি লগাই থৈছে বাবে আমি মণ্ডপলৈ আহি পাই গ'লোহি আৰু বহুত ধুনীয়া লাগিছে মণ্ডপটো আৰু আপোনালোকে দেখিছেই নহয় আৰু মণ্ডপটো মৃত্যুঞ্জয় মন্দিৰ আৰ্হিতে বনাইছে আৰু বহুত ধুনীয়া আৰু ভাল লাগিছে বহুত ঢাকের পিঠে পড়লো কাঠি পুজো হোক জমজমাটি নতুন সাজে সেজেছে আকাশ আগলৈ চাই থাককচোন সকলোখিনি আপোনালোকক দেখুৱাই থাকিম মেঘের বেলা চলছে ধুনো জিনা আসলের ঘন্টা বাজে এলো নতুন সাজে আকাশে পুজোর এতিয়া মাক দৰ্শন কৰিবলৈ গৈ আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ চাই থাকিবচোন লাগলো দোলা কাশের বনে ইমান ধুনীয়া লাগিছে আপোনালোকে দেখিছেই নহয় সঁচাকৈ দেই বহুত ধুনীয়া লাগিছে আৰু লগতে সৰস্বতী মা লক্ষ্মী মা গণেশ বাবাকো ভাল লাগিছে লাগলো দোলা কাশের বনে ইমেল শরৎ টানে ষষ্ঠী চাওয়া পাওয়া আড্ডা সপ্তমীরা সেলফিতে সেজেছে অষ্টমী অঞ্জলি আর নবমী জমজমকে আকাশে পুজোর গন্ধ বাবাজনক ইমান ধুনীয়া লাগিছে ন এয়া কাষতে বাবাজনৰ ওচৰত চবেই চেলফি মাৰা দেখি আমিও থাকিব নোৱাৰিলোঁ আৰু আমিও দুকপিমান ফটো মাৰিলোঁ আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ মণ্ডপ চোৱা হৈ গ'ল এতিয়া আমি অন্য এটা মণ্ডপলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ' চাই থাকিব বা ভাল লাগিছে ব'লা এইটো বন্ধু কিনিলা অঁ আৰু এটা কিমান ল'লে এতিয়া কিমান ল'লে অঁ হ'ব ব'লা এয়া বায়ে ল'ৰাটোৰ কাৰণে পেপা চাই আছিলে আৰু মোৰো ভাল লাগিল মই ভাবিলোঁ মইনো পূজা বুলি কি ল'ম মই পেপা এটাকে চালোঁ আৰু ফাইনেলি মই পেপা এটা লৈ পেলালোঁ আৰু দিয়ক এয়া আমি পেপা বজাৰ অন্য এটা মণ্ডপলৈ আহিছোঁ আৰু এই জেগাখিনি পুৰণা বজাৰ বুলি কয় আৰু আপোনালোকক দেখুৱাই আছোঁ মণ্ডপটো আগলৈ ভিডিঅ'টো চাই থাকিবচোন
আৰু এই মণ্ডপটো ফ্ৰণ্টৰ ডিজাইনখিনি লাইটিঙৰে হয় আৰু এই লাইটিঙতে মাৰ দৃশ্য দেখা পাইছোঁ আৰু আপোনালোকে চাওকচোন। এয়া আমি এতিয়া ভিতৰলৈ মাক দৰ্শন কৰিবলৈ গৈ আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিবচোন। বেজেছে মা এসেছে সাজাবো ডালা ও গাইব সবাই তাল মিলিয়ে নাচবো সারা বেলা ও তেতিয়াহ'লে ভিডিঅ'টো আজি ইয়াতে সামৰণি কৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।